আমি ইউটিউব চেনেল আজি এইটো ভিডিঅ' আপুনি থাম্বনেইল দেখি গম পাইছে কোন টপিক ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ তো ভিডিঅ'টো শেষলৈকে চাব এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা বন্ধুসকল ফাৰ্ষ্ট অফ অল চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি যাব আৰু বন্ধুসকল এতিয়ালৈকে যদি গুগল পে' আৰু ফোনপে' যদি ডাউনলোড কৰা দেখিব লিংক আছে লিংকৰ পৰা ডাইৰেক্ট ডাউনলোড কৰক তো ব'লক আজি মেইন ভিডিঅ' আৰম্ভ কৰোঁ তো বন্ধুসকল আপোনালোকক কোনসকলে আজি কি আঁচনি পইচা পাব সকলোবোৰ কম তো ভিডিঅ'টো শেষলৈকে চাব চাকৰি আজি আপোনালোকৰ এইটো ভিডিঅ' চালে সম্পূৰ্ণ হ'ব আপোনাৰ যোনটো দিনত আপোনালোকে কি স্কিমৰ পইচা পাব সকলোবোৰ কৈ দিম এইটো ভিডিঅ'ত সম্পূৰ্ণ চাব এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা ফাৰ্ষ্ট অফ অল চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বন্ধুসকল গুগল পে' আৰু ফোনপে' যদি ডাউনলোড কৰা নাই ডেছক্ৰিপশ্যন লিংক আছে লিংকৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিবা ডাউনলোড কৰিলে কি লাভ হ'ব 150 रुपीज़ বা ডাইৰেক্ট বনাছ হিচাপে আপুনি বেংক একাউণ্টত পাই যাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আপোনালোকে স্কিমত দেখি হৈছে আপোনালোকে আজি কি স্কিমৰ পইচা পাব সকলোবোৰ কম আজি মই স্কিমটো ডাঙৰ কৰি লৈছোঁ আজিলৈকে চ' বন্ধুসকল আপোনালোকে এতিয়া দেখি হৈছে 11 লাখ প্ৰথম শ্ৰেণী নিয়মীয়া পৰিশোধৰ হিতাধিকাৰীৰ বাবে অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সাহায্য আঁচনি 2021 শুভাৰম্ভণি তো আজি পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ যোনটো পইচা পোৱা আপোনালোকৰ যোনটো 11 লাখ মহিলাই যোনটো পইচা আপোনালোকে পাব 25,000 টকাকৈ আপোনালোকৰ কোনোসকলে পাব সকলোবোৰ কম ভিডিঅ'টো শেষলৈকে চাব এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে ফাৰ্ষ্ট অফ অল আৰু বন্ধুসকল আপোনালোকক কোনটো ডিষ্ট্ৰিক্টৰ কেইটাকৈ পাব সকলোবোৰ কৈ দিম তো এই ভিডিঅ'টো শেষলৈকে চাব আৰু আজি আপোনালোকৰ এই আঁচনি আৰু আজিৰ পৰা ষ্টাৰ্ট হ'ব চ' আজি কোন ডিষ্ট্ৰিক্টত সোমাব সকলোবোৰ কম আৰু কোনোসকলে পাব প্লিজ সকলোবোৰ কৈ যাম তো ভিডিঅ'টো শেষলৈকে চাব এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ফাৰ্ষ্ট অফ অল চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কোনোবা আপোনালোকে দেখিব পাইছে জিলা শোণিতপুৰ চ' অলপ জুম কৰি দিছোঁ আপোনালোকে জুম কৰি দিছোঁ শোণিতপুৰ জিলাত পৰা আজি ষ্টাৰ্ট হ'ব চ' আপোনালোকৰ তেজপুৰত দিয়া হ'ব এইটো পইচাৰ স্থান হৈছে তেজপুৰ তো 28 তাৰিখে আপোনালোকে আজি দিব সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিব তো অসম মুখ্যমন্ত্ৰী তো তেওঁ এই আঁচনি আজিৰ পৰা শুভাৰম্ভ কৰিব তো এই আঁচনিৰ বাবে আপোনালোকৰ বহুত হিতাধিকাৰী আপোনালোকৰ কোনোসকলে পাব সকলোবোৰ কৰিম আৰু বন্ধুসকল প্ৰথম শ্ৰেণী যিসকল আছে সেইসকলেহে পাব ইয়াত লিখিত আছে আপোনালোকে চাব পাৰিব প্ৰথম শ্ৰেণী পৰ্যায়ত পাব এই আঁচনি ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানত অহা 28 নৱেম্বৰ 2021 তাৰিখে শোণিতপুৰ জিলা আনুষ্ঠানিক হ'ব তো শোণিতপুৰ জিলাৰ পৰা ষ্টাৰ্ট হ'ব নৱেম্বৰ মাহৰ নিম্নলিখিত মুঠ 8খন জিলা নৱেম্বৰ মাহত 8খন জিলা হিতাধিকাৰী সাহায্য প্ৰদান কৰা হ'ব চ' 8খন জিলাই পাব বাকী জিলাবোৰ হিতাধিকাৰীয়ে পৰৱৰ্তী মাহৰ পৰা উদগনিমূলক সাহায্য লাভ কৰিব চ' ডিচেম্বৰ মাহৰ পৰা পিছত পাবলৈ পাই যাব চ' ইয়াত বহুত ডাঙৰ কথা যে আপোনালোকৰ পইচা আপোনালোকৰ পাবলগীয়া হৈছে আজি আৰু আপোনালোকৰ লাইভ অলপ পিছত চাব পাৰিব আমাৰ চেনেলতে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া আপোনালোকৰ সবিশেষ আপোনালোকৰ চেনেলটো পাই যাব আমাৰ চেনেলতে তো ইয়াত দেখিব পাইছে সমগ্ৰ দেশ এই আঁচনি অভালকো আপুনি চাব পাৰে সমগ্ৰ দেশৰ ভিতৰতে এই আঁচনি প্ৰথম প্ৰচেষ্টা আৰু মাইক্ৰ'ফাইনেন্স সংস্থাপনৰ পৰা ক্ষুদ্ৰ ঋণ লোৱা ব্যক্তিসকলক উদগনি আৰু সকাহ প্ৰদান কৰা এই আঁচনি হৈছে আঁচনিখনৰ উদ্দেশ্য দেখিছে আপোনালোকে প্ৰথম শ্ৰেণীৰ ঋণগত 25,000 টকা অথবা মুঠ অনাদায় ঋণৰ যিটোৱে কম সেই পৰিমাণৰ উদগনিমূলক চেক জৰিয়তে প্ৰদান কৰা হ'ব চ' চেক হিচাপে পাব আপোনালোকে গম পাই গৈছে সবিশেষ তো প্ৰথম শ্ৰেণী উদগনিমূলক সাহায্য প্ৰদান কৰা পিছত বাকী দুটা শ্ৰেণী হিতাধিকাৰী ক্ৰমান্বয়ে সকাহ প্ৰদান কৰা হ'ব চ' আপোনালোকে এইটো গম পাই গৈছে আৰু আপোনালোকে এই যে চাব পাৰে যে আপোনাৰ লিষ্টটো চাব পাৰি আপোনালোক কোন ডিষ্ট্ৰিক্টত কেই তাৰিখে সোমাব সকলোবোৰ কৈ দিয়া হ'ব আৰু আপোনালোকে লিষ্টত চাব পাৰিছে যে কোনো ডিষ্ট্ৰিক্টত কেই তাৰিখে সোমাব চ' বিশিষ্ট অতিথি হিচাপে কোন আহিব আপোনালোকৰ ডিষ্ট্ৰিক্টত আপোনালোকে দেখিব হৈছে মাজুলী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব চ' 29 তাৰিখে হ'ব এইটো কালি আপোনালোকে যে গম পাব চ' আজি এইটো আপোনালোকে স্কিমৰ পইচা সোমাব চ' আপোনালোকৰ এটা বিশেষ দিন আজি আপোনালোকৰ যিসকলে পাব চ' আপোনালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি যাব যে আপোনালোকে এই আঁচনি সুযোগ পাইছে নে নাই পোৱা আৰু আপোনালোকৰ কোনটো কেটেগৰীত পৰিছিলে আপোনালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি যাব আৰু এতিয়ালৈকে যদি গুগল পে' আৰু ফোনপে' যদি ডাউনলোড কৰা নাই তাৰ ডেছক্ৰিপশ্যনত লিংক আছে লিংকৰ পৰা ডাইৰেক্ট ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ 150 रुपीज़ এটা বনাছ হিচাপে ডাইৰেক্ট পাই যাব আৰু বেংকত আপোনালোকে নোযোৱাকৈ আপোনালোকে বেংক বেলেঞ্চ চেক কৰিব পাৰিব তো চিম্পল মোৰ ডেছক্ৰিপশ্যনত লিংক আছে লিংকৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিব পাৰে তো এইটো আজি আপোনালোকৰ বিশেষ এটা দিন যোনটো 11 লাখ প্ৰথম শ্ৰেণী নিয়মীয়া পৰিশোধ হিতাধিকাৰীৰ বাবে অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021 শুভাৰম্ভ আজি পৰা ষ্টাৰ্ট হ'ব চ' আজিলৈ ইমানে তো ভিডিঅ' ভাল লাগিলে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব কিবা কমেণ্ট থাকিলে কমেণ্ট বক্সত সুধিবলৈ পাহৰি যাব নেক্সট ভিডিঅ' সেই কমেণ্টৰ ভিত্তিতে আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম চ' আজিলৈ ইমানে ধন্যবাদ